গাইজ ৱেলকাম বেক টু মাই চেনেল। তো মই আজি মানে কথা পাতিম চাহপাতৰ বিষয়ে। তো মই আছোঁ চাহপাতৰ মাজত আছোঁ মই। তো মানে টি গাৰ্ডেন হয় এইটো আমাৰ ঘৰৰ ওচৰতে, মোৰ ঘৰ ইয়াতে ওচৰতে হয়। তো চাহপাত কেনেকৈ বনায়, কি কৰে কি নকৰে, কেনেকৈ এইটো আপোনালোকক মই আজি দেখুৱাম। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। তো গাইজ মোৰ লগত এজন বন্ধু আছে। তো ই বেছিকৈ জানে মানে কেনেকৈ চাহপাতটো মানে বনায়, সি মানে ফেক্টৰীত কেনেকৈ বনায় নবনায় এইটো জানে। আৰু ইয়াৰ ঘৰৰ কোনোবা আছে ফেক্টৰীত কাম কৰা মানুহ, তো ই ভালকৈ জানে। তো ই দেখুৱাই মানে কৈ দিব কেনেকৈ বনায় কেনেকৈ নবনায় চাহপাতটো। তো চাই থাকক। তো চাহপাত মানে কোনটো পাত দি বনায়, এই মানে পুৰঠ পাতটো দি বনায় না এইটো কোমল পাত দি বনায়? তো কোমল পাত দি বনায়। তো আপোনালোকে চাই লওক, এইটো কোমল কুলিটো যোনটো আছে এইটো দি বনায় চাহপাত। তো এইটো লৈ কিনে কি কৰে মানে ফেক্টৰীত বস্তুটো কি কৰে প্ৰথমতে এইটো মানে শুকাব দিয়ে। তাৰপিছত শুকাব দিয়াৰ পাছত তাৰপিছত তাই এইটো বাছি লৈ মানে মেচিনত দিয়ে, গুড়া কৰি তাৰপিছত মানে যোনটো গুড়া হৈছে ছাইডত ৰাখি আৰু যোনটো গুড়া হোৱা নাই আৰু এবাৰ মেচিনত দিয়ে। তাৰপিছত বাহিৰ কৰি তাৰপিছত ৰাখি মানে ধুই অলপ ধুই তাৰপিছত শুকাব দি এই চাফা নকৰে তাতে চাফা হৈ যায় মেচিনত, হৈ যায়। তাৰপিছত একেবাৰে মেচিনত দি হৈ যায়, পেকেট হৈ যায় চাহপাত। তাৰমানে এইটো ফাৰ্ষ্টতে কোমল পাতটো লৈ কিনে ভালকৈ শুকাব দিয়ে। শুকোৱাৰ পিছত মানে সেইটো মেচিনত দি কিনে গুড়ি কৰি লয় মানে গুড়ি কৰাৰ পিছত সেইটো আকৌ এবাৰ ধুই কিনে মানে যোনটো মানে ইয়াত বহুত তিতা লাগেতো, সেইটো পাতটো মানে পানীটো মানে চেপি পেলাই দিয়ে। তাৰপিছত মানে মেচিনৰ পৰা ধুই কিনে চাফা কৰাৰ পিছত সেইটো মানে শুকাব দিয়ে আৰু ক্লিয়াৰকৈ। যেতিয়া শুকাই ভালকৈ, শুকোৱাৰ পিছত বস্তুটো পেকেটিং কৰি মানে য'ত দৰকাৰ তাতে দি দিয়ে আৰু তেনেকৈ। আৰু সেইটোৱে মই আপোনালোকক দেখুৱাই আছোঁ চাহপাতৰ মানে কেনেকৈ তোলে, চাহপাত যেনেকৈ কাম কৰে, মানুহবোৰ যেনেকৈ কাম কৰে। তো আপোনালোকক দেখুৱাই আছোঁ মই কেনেকৈ কাম কৰে। চাহপাতটো যেতিয়া তোলাৰ পিছত যে চাহপাতটো মানে ওজন কৰা দৃশ্য আপোনালোকক দেখুৱাম মই। তো আপোনালোকে মোৰ লগত আহি থাকক। তো আপোনালোকে চাব পাইছে, পিছফালে চাওক ভালকৈ, অলপ জুম কৰি দেখুৱাই দিয়া। তো আপোনালোকে চাব পাইছে ৰাতিপুৱা 7:30 পৰা কাম ষ্টাৰ্ট হয়। 7:30 পৰা কাম ষ্টাৰ্ট হয়, 7:30 পৰা ষ্টাৰ্ট হয়, 11:30 শেষ হয় কাম। তাৰপিছত 11:30 শেষ হৈ কিনে 11:30 পৰা 12:30লৈকে তো আপোনাৰ হেৰি হয় টিফিন, মানে সেইটো হাফ টিফিন হয় সিহঁতৰ, মানে ঘৰত যাই কিনে খাব যাব দিয়ে। খোৱাৰ পিছত তো 1টা বজাৰ পৰা আৰু ষ্টাৰ্ট হয় কাম। 1টা বজাৰ পৰা ষ্টাৰ্ট হৈ কিনে 5টালৈকে হয় কাম। 5টা হোৱাৰ পিছত ছুটি হয়। তো এতিয়া 11:30 বাজিল। তো এতিয়া ইহঁতৰ টিফিন টাইম হ'ল। তো আপোনালোকে চাওক। বৰফ ধৰিলো